ৱেলকাম বেক টু মাই চেনেল সেউজীয়া ধেমাজিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মই বগীবিল দলং। এতিয়া ঘৰৰ পৰা ওলাইছোঁ, ওলাজান পাইছোঁহি। ওলাজান তিনিআলি ধুনীয়া হৈ গ'ল জেগাডোখৰ। এয়া হ'ল কোলাজান তিনিআলি। আপোনাৰ চিধাচিধিকৈ গৈ বাওঁহাতে গ'লে আপোনালোকে চিলাপথাৰ পাব, আৰু ৰাইট ছাইডে টাৰ্ণ ল'লে আমি ৰাইট ছাইডে টাৰ্ণ লৈছোঁ, বগীবিল দলং পাম। এয়া হ'ল কোলাজান। মোৰ ঘৰৰ কাষতে, বেছি দূৰ নহয়। তো গাইজ চাই থাকিব ভিডিঅ'টি স্কিপ নকৰাকৈ। ফাইনেলি আমি পাই গ'লোহি বগীবিল ব্ৰিজ। ইয়াত বতাহ বলি আছে বহুত ধুনীয়া নজাৰা। এয়াই হ'ল বগীবিল দলং। ধেমাজি আৰু লখিমপুৰবাসীৰ কাৰণে এই দলংখনেই হ'ল হিয়াৰ আমঠু। এইখন দলং হোৱাৰ পৰা আমাৰ ধেমাজি লখিমপুৰবাসী বহুতো সুবিধা হৈছে। মানে আগতে যিটো ঘাটৰ ছিষ্টেম আছিলে, এতিয়া ক'বলৈ গ'লে ডিব্ৰুগড়খন আমাৰ ঘৰৰ ওচৰৰ নিচিনাই হৈ পৰিলে। বিশেষকৈ মেডিকেলৰ কাৰণে, আমাৰ ধেমাজি লখিমপুৰবাসীৰ কাৰণে এই দলংখনেই কেন্দ্ৰবিন্দু হৈ পৰিছে। আগতে ডিব্ৰুগড় আহিলে আমি ঘূৰি আহিবলৈ অসুবিধা হৈ যায়, মেডিকেল কৰি ঘূৰি আহিবলৈ অসুবিধা হৈ যায়। বেছি দূৰ নহয়, কিন্তু তাতে থাকিবলগীয়া হৈ যায়। এতিয়াতো বহুতো সুবিধা হ'ল। তো চাওকচোন গাইজ অকণমান। চ' গাইজ চাব পাৰে বগীবিল দলঙৰ নজাৰা। ইয়াত এখন ফেৰী চলি আছে, আপোনালোকে পিছফালে ধৰিব পাৰিছে নেকি? এই ৰ'দৰ কাৰণে মই আচলতে ইমান ধৰিব পৰা নাই, বহুত ৰ'দ হয়। এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। বহুত ৰ'দ হয়।
চ' গাইজ কেনে পালে ভিডিঅ'টি আপোনালোকে জনাব কমেণ্টত। ভিডিঅ'টি এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা পাইছে। আজিলৈ ভিডিঅ'টো ইমানেই।